Hello everyone, নমস্কাৰ সকলোকে মোৰ YouTube চেনেলটোলৈ। আজি পথাৰত আহি আছো এয়া পথাৰত মানুহ আহিছে উঠামে ভিডিওটো শেষলৈকে চাই থাকিব দেই ৰাইজ আৰু মই এফালে পুৰা ৰেডি হৈ গলো ধান কাটিবৰ বাবে এয়া দেখিছেনে ভালদৰে মই নাজানো পিছে শিকিহে আছো দেই আপোনালোকে ধান কাটিব জানে নে নাই কমেন্ট কৰি প্লিজ জনাবচোন কাটি কাটি মানে থৈহে গৈছো আৰু ভালকে বান্ধিবই নাজানো আৰু বান্ধা পিছতে খুলিয়ে যায় কি যে হ'ব শিকিছো আৰু লাহে লাহে সব শিকি যাম নে কি কৈ ৰাইজ ফালে ইটা ভাটি আমাৰ গাঁৱৰ এইটো এইফালে আকৌ চাহ খাবৰ বাবে সময় হয় সেইবাবে চাহখিনি সকলোকে দি দিলোঁ কেবে আগতি কি যে জমনি দেখিছেনে আমি এতিয়া ভাত খাই বহি আছো বাকিবিলাক ঘৰত গ'ল ভাত খাবলৈ আমি পথাৰতে লৈ আহিছিলোঁ ৰদ সেইকাৰণে ছাতিটো লৈ আছো এইফালে পুৰা ৰদ ইয়াতে মানে মই এতিয়া চাব আহিছো অলপ বোলে ইয়াতে সৰুকে পানী অলপ আছিলে আৰু তাতে মাছ আছে সেইকাৰণে মই এতিয়া চাব আহিছো ভাত খাই আছেনে নাই বাৰু নাজানো কোনখিনি কৈছিলে জানো বুকাই আছে আৰু এইফালে কিছুমান ধান কাটিব হোৱাই নাই ইয়াতে উমা বুকা ইয়াতে বোলে মাছ ওলাইছিলে ধানৰ মাজে মাজে পানী অকণ অকণ আছে ইয়াতে মানে মাছ সোপা ইমান আছিলে নহয় এয়া সব ফালে ধানে ধান অলপো জেগা খালী নাই মই পিছে ভালদৰে ধান কাটিবই নাজানো তথাপিও আহিছো আৰু ঘৰৰ ধান কাটিছে যিহেতু মোৰ ভিডিঅ'টো চাই থাকিব যিসকলে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই বনবিলাক যে নকৈছো আৰু ইমান কাটে অকণমানহে লাগে ভৰি দেখিবা আমাৰ ধান কাটি হৈ গ'ল আমি এতিয়া আহি আছো ঘৰলৈ গৈ আছো ভিডিঅ'টো ইমানেই আছিলে প্লিজ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ আহিছো বাই